বন্ধু বান্ধৱীসকল, যোৱা ২৪ তাৰিখে যিটো পেঞ্চন দিয়া বুলি কৈছে UPS ইউনিফাইড পেঞ্চন স্কিম আসলতে নতুন বটলত পুৰণি মদৰ নিচিনা হ'ব। যিহেতু NPSৰ নিচিনা 10% পইচা কাটিব, 10% পইচা কাটি ল'ব, আৰু এই পইচাটোৰ কি হ'ব এই বিষয়ে কোনো উল্লেখ নাই। আৰু 25 বছৰ কাম কৰিলেহে শতকৰা 50% বেচিক পেৰ পেঞ্চন পাব, শতকৰা 50% 25 বছৰ কাম কৰিলেহে। কিন্তু যিসকল পেৰামিলিটাৰী তেওঁলোকৰ 20 বছৰতে বেছিভাগে ৰিটায়াৰ্ড হয়, তেতিয়াহ'লে তেওঁলোকে পাব মাত্ৰ 10,000 টকা পেঞ্চন হিচাপে, আৰু ডিআৰ পাব 5,000, মুঠতে 15,000 টকা তেওঁলোকে পেঞ্চন হিচাপে পাব 20 বছৰ কাম কৰি। ইমান ৰিক্সত এই সৈনিকবিলাকে কাম কৰি পেঞ্চন হিচাপে পাব তেওঁলোকে মাত্ৰ 15,000 টকা। আৰু এটা কথা, আমাৰ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ লৈছে তেওঁলোকৰ এই 40% টকাটো, সেই 40% টকাটো কি হ'ব? যদি UPS দিয়ে তেতিয়াহ'লে এই 40% টকাটো সেই মানুহজন মৃত্যু হোৱাৰ পিছত তেখেতৰ নমিনীয়ে পাব। মানুহজন চাকৰি যোৱাৰ পিছত যিমান বছৰ জীয়াই থাকে সিমান বছৰ সেই টকাটোৰ ইণ্টাৰেষ্ট গভৰ্ণমেণ্টে লৈ থাকিব। ধৰি লওক 4 লাখ টকা জমা হৈ আছে 40%ৰ, সেই 4 লাখ টকাহে তেখেতৰ যিজন নমিনী থাকিব সেই নমিনীয়ে পাব মৃত্যুৰ পিছত। আৰু ইমান দিনৰ যিখিনি শ্বেয়াৰ মাৰ্কেটত লাভ হ'ল সেইখিনি লাভটো নিদিব। গতিকে এটা বৃহৎ লোকচান। এইটোৱে আমাৰ এটা চিন্তা হৈ পৰিছে যে এই 40% টকাটো আমাৰ কি হ'ব। সেয়ে আমাৰ সংস্থাৰ তৰফৰ পৰা জাঙুৰ খাই উঠিছে যে আমাক পুৰণি পেঞ্চনে দিব লাগে। যোৱা 25 তাৰিখে NOPRUF অৰ্থাৎ নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্টে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এখন চিঠি দিছে যে আমাক হুবহু পুৰণি পেঞ্চনে লাগে। আমাৰ পুৰণি পেঞ্চনটোৱে বাহাল কৰিব লাগে। যদি UPS পুৰণি পেঞ্চনৰ নিচিনাই হয় তেতিয়াহ'লে পুৰণি পেঞ্চন দিয়াই ভাল আছিল। পুৰণি পেঞ্চনটো কিয় নিদিল? আৰু এই অলপতে 4খন ৰাজ্যত আমাৰ উপনিৰ্বাচন আছে। এই নিৰ্বাচনৰ কাৰণে হয়তো এই UPS ব্যৱস্থাটো কৰিলে তেওঁলোকে লাভৱান হ'ব বুলি ভাবিল। নিশ্চয় ইয়াতো এটা জুমলা আছে। গতিকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই পুনৰ কৰজৰে প্ৰাৰ্থনা জনাওঁ যে এই UPS এইটো বাতিল কৰি আমাক আগৰ যিটো হুবহু পুৰণি পেঞ্চন সেইটোৱে আমাক দিব লাগে। ইচ্ছা কৰিলে চৰকাৰখনে আমাক হুবহু পুৰণি পেঞ্চনে দিব পাৰে। আমাৰ বহুত লোকচান।
বহুত লোকসান হব। এই যে এতিয়া 10% কাটিব আৰু গভৰ্ণমেণ্টে চৰকাৰে 18.5% দিব, কিন্তু সেই টকাখিনি পিছত দিব না নাই সেই বিষয়ে কোনো আলোচনা নাই। আৰু 25 বছৰ কাম কৰিব লাগিব, সেইটো এটা কথা আছে। আৰু এই ভেঞ্চাৰ স্কুল যিবিলাক আছে তেওঁলোকৰ 7 বছৰ 8 বছৰ 9 বছৰ 5 বছৰ এনেকুৱা চাকৰি হৈছে। তেওঁলোকৰ কথা ইয়াতে উল্লেখ নাই যে 9 বছৰ 8 বছৰ হোৱাবিলাকৰ কি হ'ব, এইবিলাকতো উল্লেখ নাই। গতিকে এটা বৃহৎ লোকসান। আমি ভাবি দেখিলো যে UPSত এটা ডাঙৰ লোকসান হ'ব গৈ আছে। গতিকে আমাক আগৰ হুবহু সেই পুৰণি পেঞ্চনটোৱে বাহাল ৰাখি আমাক এই কৰ্মচাৰী শিক্ষকসকলক জীয়াই থকাৰ এটা পথ সুচল কৰি দিয়ে যেন।